নমস্কাৰ আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হল সোমবাৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ভয়ংকৰ মন্তব্য 8 ডিসেম্বৰৰ ভিতৰত চাৰ্জশিট দাখিল কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত প্ৰতিটো অসমীয়া প্ৰতিটো জুবিন অনুৰাগীয়ে বিচাৰিছে জুবিনৰ ন্যায় ইতিমধ্যে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 17 ডিসেম্বৰৰ হলনিত 8 ডিসেম্বৰৰ ভিতৰত চাৰ্জশিট দাখিল কৰিবলৈ নিৰ্দেশ দিলে এছআইটিক গৃহ মন্ত্ৰালয়ে পত্ৰ প্ৰেৰণ কৰিলে এছআইটিয়ে চাৰ্জশিট দাখিলৰ বাবে অনুমতি বিচাৰিলে এছআইটিয়ে মুখ্যমন্ত্ৰী এই ঘোষণা কৰিলে সংবাদ মাধ্যমত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো সন্দৰ্ভত মুখ্যমন্ত্ৰী কেইবাটাও বৃহৎ সিদ্ধান্ত হয় জনাইছো এটি গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা নহয় হত্যাকাণ্ড আছিল আজিও কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8 ডিসেম্বৰৰ ভিতৰত চাৰ্জশিট দাখিল কৰা হ'ব মহা বিস্ফোৰক মন্তব্য ধাঙি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন মৃত্যুৰ সন্দৰ্ভত কেইবাটাও নতুন তথ্য পোহৰত আহিছে এটা এটাকৈ তথ্য দিবলৈ যত্ন কৰিম আপুনি যদি প্ৰকৃত জুবিন অনুৰাগী আৰু অসমীয়া হৈ থাকে তেনেহলে ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আজিৰে পৰা ন্যায় আয়োগে আৰম্ভ কৰিব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এই মুহূৰ্তত সন্ধিয়াৰ আটাইতকৈ ব্ৰেকিং নিউজ উচ্চ ন্যায়ালয়ে ন্যায়াধীনে সৌমিত্ৰ শইকীয়াৰ নেতৃত্ব গঠন হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আয়োগ জুবিন গাৰ্গৰ ঘটনাত তদন্ত ন্যায়াধীনে 4টা পৰ্যায়ত চলাব এই ন্যায়াধীন সৌমিত্ৰ শইকীয়া আয়োগৰ সাক্ষ্য গ্ৰহণ চানমাৰী খাদ্য বৰ্ডৰ কাৰ্যালয়ত সাক্ষ্য গ্ৰহণ প্ৰতিদিন 10:30 বজাৰ পৰা 4 বজালৈ চলিব সাক্ষ্য গ্ৰহণ 21 নৱেম্বৰলৈকে চলিব সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ এছআইটিৰ জেৰাৰ বাবে চিআইডিৰ কাৰ্যালয়ত উপস্থিত হ'ব সাংবাদিক চক্ৰপাণী পৰাশৰ এই মুহূৰ্তত জনাই আছো এটি গুৰুত্বপূৰ্ণ খবৰ এছআইটিৰ জেৰাত চিআইডিৰ কাৰ্যালয়ত উপস্থিত হ'ব চক্ৰপাণী পৰছে কিয়নো শেখৰৰ প্ৰথম ভাষ্য লৈছিল চক্ৰপাণী পৰছৰ আজি এছআইটিৰ জেৰাৰ সন্মুখীন হ'ব জুবিনৰ মৃত্যুৰ সন্দৰ্ভত কি তথ্য দাঙি ধৰিছিল শেখৰে সকলো এটা এটাকৈ তথ্য দাঙি ধৰিব চক্ৰপাণী পৰছে এই মুহূৰ্তত জনাই আছিলো এটি ব্ৰেকিং নিউজ চক্ৰপ্ৰাছে ইতিমধ্যে এছআইটিৰ জেৰাত চিআইডি কাৰ্যালয়ত উপস্থিত হৈ ইতিমধ্যে সকলো তথ্য প্ৰকাশ কৰিব আপুনিও যদি প্ৰকৃত জুবিন অনুৰাগী জুবিনৰ ন্যায় বিচাৰে তেনেহলে ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক লগতে কমেন্টত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি